আগৰ চৰকাৰৰ বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ কথাটো হৈছে যে তেখেতসকলে পইচাবিলাক যেনেকে তেনেকে ইচ্ছামতে কৰাপশ্যন কৰিছিল। বডোলেণ্ড গেষ্ট হাউচ কনষ্ট্ৰাকশ্যনা 3,55 লাখ, ৰিপেয়াৰিঙা যাহিবাই 2,80 লাখ। আগৰ চৰকাৰৰ বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ কথাটো হৈছে যে তেখেতসকলে পইচাবিলাক যেনেকে তেনেকে ইচ্ছামতে কৰাপশ্যন কৰিছিলে, খৰচ কৰিছিলে, য'ত নালাগে তাতেও তেখেতসকলে খৰচ কৰিছিলে আৰু সিটোকে চৰকাৰ চলোৱা বুলি কৈছিলে। আমাৰ চৰকাৰৰ সময়ত আমি আমাৰ ফাণ্ডবিলাক আমি তেনেকৈ মিছ ইউজ কৰিব বিচৰা নাই। সৰু সৰু ডাঙৰ ডাঙৰ চব প্ৰগ্ৰামবিলাক আমি খুব ডিজাইন কৰি পেলাই কৰিছোঁ। এতিয়া ধৰি লওক MMR, IMR আমি সকলোৱে জানো যে কোকৰাঝাৰ বুলি ক'লে হেল্থ ইণ্ডেক্সত আমি একদম ভাৰতৰ তলত থাকোঁ। আমাৰ তাত মৰ্টেলিটি ৰেটটো বহুত বেছি। চ' এইটো আমি আমাৰ গভৰ্ণমেণ্টৰ দিনত এতিয়া আমাৰ ৰোগ নিৰ্মূল BTR স্কিমৰ আণ্ডাৰত হেল্থ ডিপাৰ্টমেণ্টত আমি হাই ৰিস্ক প্ৰেগনেণ্ট ওমেনসকলক এই বছৰৰ পৰা আমি আৰ্থিক সাহায্য দি পেলাই তেখেতসকলক কেনেকৈ ভাল ইনষ্টিটিউচনেল ডেলিভাৰীটো কৰাব পাৰে ইয়াৰ কাৰণে এটা ইনিচিয়েটিভ লৈছোঁ। আমাৰ ট্ৰাইবেল ওমেন্স আৰু কেতিয়াবা আদিবাসী আমাৰ ট্ৰাইবসকল সেইসকলৰ মহিলাসকলে ইনষ্টিটিউচনেল ডেলিভাৰীটো নকৰে, য'ত নেকি বহুত লাইফ ৰিস্কটো বেছি থাকে। তো সেইকাৰণে তেখেতসকলক আমি 10 মাহৰ কাৰণে জন্ম পোৱাৰ আগত 6 মাহ আৰু জন্ম পোৱাৰ পিছত মাদাৰ এণ্ড চাইল্ড দুটাকো কেয়াৰ লোৱাৰ কাৰণে আৰু 4 মাহ আমি 1,000 কৰি টকা দি পেলাই তেখেতসকলক যাহাতে হাই ৰিস্কৰ পৰা ওলাই আহিব পাৰে এই মিছনটো আৰম্ভ কৰিছোঁ। এইবিলাক মিছন আগৰ BPF চৰকাৰৰ দিনত নাছিলে, Super 50 তেখেতৰ দিনত নাছিলে, পিপুলছ প্লান VCDC ডেভেলপমেণ্ট কৰা প্লেনিংটো তেখেতসকলৰ তাত নাছিলে, লাখপতি মহিলা তেখেতসকলৰ নাছিলে, প্ৰত্যেকটো সমষ্টিতে এটা এটা হেণ্ডলুম ক্লাষ্টাৰ বনোৱা এইটো তেখেতসকলে নাছিলে, চেৰিকালচাৰ মিছন তেখেতসকলৰ নাছিলে। তেনেকুৱা চাবলৈ গ'লে যিখিনি আমাৰ 30টা প্ৰগ্ৰাম আপোনালোকে চাওক, আপোনালোকেতো ইমান বছৰৰ পৰা ৰিপৰ্টিং কৰি আছে, তেখেতসকলৰ এটাও প্ৰগ্ৰাম নাছিলে। খালি তেখেতসকলে যিটো গতানুগতিকভাৱে চেণ্ট্ৰেল স্কিমখিনি কৰি আছিলে বা ষ্টেট স্কিম যিখিনি আছে সেইখিনিকে কৰি আছিলে। এতিয়া আমি চেণ্ট্ৰেল ফ্লেগশ্বিপ স্কিম, ষ্টেট ফ্লেগশ্বিপ স্কিমৰ এডিশ্যনেলি আমি কাউন্সিলো আমাৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আগুৱাই নিয়াৰ কাৰণে আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে কিবা নহয় কিবা ফ্লেগশ্বিপ স্কিম আৰম্ভ কৰিছে, নিজৰ প্ৰগ্ৰাম আৰম্ভ কৰিছে, যাৰ দ্বাৰা ডেভেলপমেণ্টটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনা যে আমি দুগুণ স্পীডত আমি ডেভেলপমেণ্টটো কৰিব পাৰিম। বডোলেণ্ড চৰকাৰখন UPPL, BJP আৰু GSP দায়িত্ব লোৱাৰ পিছত আমি কিছুমান ৰিভলিউচনাৰী ইনিচিয়েটিভ আগবঢ়াইছোঁ। যোৱা চৰকাৰখনৰ সময়ত বডোলেণ্ড অঞ্চলৰ বিভিন্ন কেটেগৰী, বিভিন্ন শ্ৰেণীৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ কাৰণে যিবিলাক ৱেলফেয়াৰ স্কিমবিলাক প্ৰয়োজন আছে সেই ৱেলফেয়াৰ স্কিমবিলাক তেখেতসকলে এডপ্ট কৰা নাছিলে বা লোৱা নাছিলে। অকল তেখেতসকলে গতানুগতিকভাৱে কিছুমান কাম কৰি আছিলে আৰু সেইকাৰণে উন্নয়নটো যেনেকৈ হ'ব লাগে তেনেকুৱা হোৱা নাই, বহুতখিনি এৰিয়া আনটাচ হৈ গৈছিলে। তো সেই কথাবিলাক আমি উপলব্ধি কৰি আজিৰ পৰা প্ৰায় 1.5 বছৰ আগৰ ক'ভিডৰ পিছৰ পৰা আমি কিছুমান ফ্লেগশ্বিপ স্কিম লোৱা আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ গভৰ্ণমেণ্টত 1.5 বছৰত আমি 30টা ফ্লেগশ্বিপ স্কিম আমাৰ চৰকাৰৰ আছে আৰু সেই ফ্লেগশ্বিপ স্কিমবিলাক মেক্সিমাম লাইভলিহুড জেনেৰেট কৰাৰ কাৰণে, যেনেকৈ চেৰিকালচাৰ মিছন, হেণ্ডলুম মিছন, পিক মিছন, আমাৰ ডিজিটেল ঠেংফাকৰি ডিজিটেল মিছন, Super 50 এডুকেশ্যনত তেনেকৈ কৰি পেলাই প্ৰায় 30টা বেলেগ বেলেগ প্ৰগ্ৰাম আমি ডিজাইন কৰিছোঁ আৰু সেই প্ৰগ্ৰামবিলাক অলৰেডি আমাৰ গ্ৰাছৰুট লেভেলত গৈ পাইছে। ৰিচেণ্টলি আমি খুব ভাল এটা প্ৰগ্ৰাম কৰিছোঁ, সেইটো হৈছে পিপুলছ প্লান বুলি পেলাই। সেইটো আমাৰ 420টা VCDCত, প্ৰত্যেকটো VCDCত 20টা সমস্যা আমি ওলাইছোঁ ফেল'ছসকলৰ দ্বাৰা আৰু সেই 20টা সমস্যাবিলাক যদি আমি সমাধান কৰিব পাৰোঁ প্ৰত্যেকটো VCDCত আমাৰ বিভিন্ন প্ৰব্লেমবিলাক ছল্ভ হৈ যাব। তো তেনেকুৱা এইটো হ'ল পিপুলছ প্লান এটা প্ৰগ্ৰাম আৰু ইয়াৰ বাহিৰে লাখপতি মহিলা প্ৰগ্ৰাম আমাৰ উইমেন এণ্টাৰপ্ৰিনাৰ্ছৰ কাৰণে হেল্প কৰাৰ কাৰণে, আৰ্টিচিয়ানসকলক হেল্প কৰাৰ কাৰণে, বিভিন্ন স্মল বিজনেছমেন বা ভেণ্ডাৰ্ছসকলক হেল্প কৰাৰ কাৰণে আমি এটা
লাখপতি মহিলা আৰু লাখপতি কিষাণ প্ৰগ্ৰাম আমি এটা এডপ্ট কৰিছোঁ। তেনেকুৱা 30টামান প্ৰগ্ৰাম আমি এডপ্ট কৰিছোঁ আৰু সেই প্ৰগ্ৰামখিনি আমি কেনেকৈ হৈ আছে, আমি কিমান বুজি পাইছোঁ আমাৰ EM MCLA সকলে, অফিচাৰ সকলে, ইয়াৰ কাৰণে আজি এই প্ৰগ্ৰামটো ৰাখিছোঁ। আৰু আজিৰ ডিছকাশ্যনৰ পিছত মই আশা কৰোঁ, মই বিশ্বাস কৰোঁ আমাৰ EM MCLA, আমাৰ সেক্ৰেটাৰী সকল বা CSD সকলে এইবিলাক সব বুজি পাব আৰু তেখেতসকলে পাব্লিকলৈ লৈ যোৱাত মানে খুব ক্ষিপ্ৰতাৰে কাম কৰিব পাৰিব। ইয়াৰ পিছত আমি একে প্ৰেজেণ্টেশ্যনটো থ্ৰু আৱাৰ ফেলোজ আমি ডিষ্ট্ৰিক্ট লেভেলত, সাব ডিভিজন লেভেলত আৰু ব্লক লেভেলতো আমি প্ৰেজেণ্টেশ্যনটো আৰম্ভ কৰিম। চ' সেইকাৰণে যাহাতে মানুহবিলাকে গম পায় যে আমি কি কৰিবলৈ গৈ আছোঁ। চ' আমাৰ গভৰ্ণমেণ্টে সেইটো এটা ডাঙৰ ইনিচিয়েটিভ, আৰু আমি যিহেতু পৰিৱৰ্তন এটা আনিম বুলি পেলাই চৰকাৰত আহিছোঁ, এই পৰিৱৰ্তনটো আনাৰ কাৰণে আমি ডে এণ্ড নাইট কাম কৰি আছোঁ। সেইকাৰণে আপোনালোকে দেখিবলৈ পাইছে যে তেনেকুৱা 30টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ গভৰ্ণমেণ্টে এতিয়া আমি তৈয়াৰ কৰিছোঁ। नोंथांमोना नैबे लेखाखौ मोनथिखाबाय, बे लेखानि सोमोन्दै आं बुंदोंमोन। बे लेखानि उद्देश्यआनो जाबाय बे क'क्राझार डिस्ट्रिक्टनि PNRD 15 फाइनेन्सनि खामानि, जाय खामानिनि अर्डारा जाहैबाय 58 था खामानिखौ दिनै सासेल' कन्ट्रेक्टरनो होनाय जादों। जाय कन्ट्रेक्टरना जोंनि BTRनि नङा बा BTCनि नङा, बिथाङा जाहैबाय मिस्ट्रेस आसाम एजेन्सि बिलासिपारानि। बिलासिपारायाथ' जोंनि नङा। बे बिलासिपारानि नङि, BTRनि नङि सासे बिलासिपारानि आउट अफ BTRनि मानसिया जोंनि एसेबां माखासे 58टा खामानिखौ बोरै मोननांगौ? सोर जड़ित दङ बेजों? प्रमद बर' बिथाङा मा सार्थआव, मानि थाखाय बे खामानिखौ बिथांनो होखो? आरो नै उदालगुरिनिया 52 सासे मानसिनि एके मिस्ट्रेस आसाम एजेन्सि बिलासिपारानो 52 खामानिखौ होदों। 110टा 110 खामानिखौ बे सासे मानसिनि होनाय जादों। मा सर्त दं? एबसुनि दैदेनगिरिफ्रा मानो मोनाखै? NBBनि दैदेनगिरिफ्रा दिनै मोनसेखौनो मोनाखै। सासे मानसिया 110टा बोरै मोनदों? एबसुनि दैदेनगिरि जायफ्रा दिनै खामानि मोननो थाखाय दिनै एसेबाबो गोसो दङ, दिनै आन्दोलनखौ दोनथ'नानै जोबथ'नायनि थाखाय जिरायनानै संसार जानो थाखाय गावनि बिसि बिसायजों एसेब्लाबो मोजां न'खर, एसेबाबो मोनसे मोजां फरायनायनि परिबेस खालामनो थाखाय दिनै गोबां नाजानाय दङ खामानि मोननो, नाथाय मोनसेबो खामानिखौ मोनाखै। सासे मानसियानो 110टा खामानि, कौटि खामानि। बे मानसियाबो जोंनि BTCनि नङा, जोंनि BTRनि नङा, आउट अफ BTRनिसो, जायहा दिनै बिलासिपारानि मिस्ट्रेस आसाम एजेन्सि। मा सर्त दं? दिनै बेखौ बुंनो आंहा दिनै गोरोन्थि जागोन नामा? आंनो नाङा, आंनो मोनसेबो खामानि होनो नाङा। नाथाय जायफ्रा दिनै सरकाराव दङ, BTRनि रायजो राजाफोर दङ, BTRनि बेकार सेंग्राफोर दङ, NDBफोर दङ, एबसुफोर दङ, बिथांमोननो जों दिनै खुसि मोनगोन। दे आं बुंखाबाय। आरो नै जोंहा बड'लेण्ड गेस्ट हाउस कन्स्ट्राक्शना 3,55 लाख, रिपेयारिंआ जाहैबाय 2,80 लाख। बोरै गनायगोन बेखौ? प्रमद बर' सार बिथाङा बुंदोंमोन जे हाग्रामा महिलारिनि दिनाव BPM समाव इलिगेलि जानला मोनला फैसाफोरखौ बाहायनानै बिथाङा कारापसन खालामदोंमोन। नोंथाङा बुंदों प्रमद बर' सार जे जोङो ओरैबायदि सिस्टेमाव जोङो दिनै फैसाखौ इउज खालामदों। मा 3,55 लाखआव दिनै नोंथाङा 2,80 लाखनि रिपेयारिं होदों। जाय रिपेयारिंनि निउसफोरा दिनै नायदों, बेयाव दिन्थिहैदों जेरै 50 लाखनि बा 30 लाखनि बारा थाङा, बेयाव दिनै 2,80 लाख। बे कारापसन नङा मा? बे कारापसन नङा मा? मबे सिस्टेमजों खामानि? गासैबो खामानियानो बाहेरनि। 58 crore जायहा दिनै MCLA फोरनि क्वार्टार, 58 crore NE इनफ्रा होननाय गुवाहाटीनि मानसिया लादों, जायहा नै गेस्ट हाउसखौ बे गुवाहाटीनियानो। बेसेबां गिदिर स्किम, फिसाबाबो 20 लाखबाबो 15 लाखबाबो 50 crore बाबो 80 crore बाबो सोब गासैबो BTRनि बाहेरनि गोजा। BTCनि मानसिया माखौ जागोन? जोंनि बेकार सेंग्राफोरा माखौ जागोन? बिनि थाखायनो दिनै BTRनि अबस्थाया दिनै गाज्रि। दिनै आं बेखौनो बुंदों, आं नंगौखौ बुंदों। आंनियाव लेखा दं, लेखाया माब्लाबाबो नंखाय जानो हाया। नोंथांमोना मोनगोन, आङो दिन्थिगोन अफिस नोंथांमोननो आं बेखौ फरवार्ड खालामगोन जायफोरा आंनियाव नाम्बार दङ। आं बारा गोबाव बुंनो सानाखै। बेफोर गासैबो खामानिया BTRनि बाहेरनि दै कन्ट्रेक्टरा। आं दिनै नोंथांमोननि सायाव बुंबाय। थेंक इउ।